হেল্ল' গাইজ, মই জিনামণি ধাতুমীয়া মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ গাড়ীত, মানে এতিয়া ৰৈ আছোঁ দেই। এনেই কৈ পাচোন গৈ আছোঁ বুলি, মানে অঞ্জুবাই কিবা এটা দিব, অঞ্জুবাইৰ পৰা ল'ম, লৈ পেলাই যাম। ক'ত যাম? আমি বেংকলৈ যাম। বেংকত আজি আমি কেনেকৈ ঠাঁচা হ'ম তাকে দেখাম। আপোনালোকে চাব, চাই পেলাই আমাক লাইক এটা কৰি দিব। আৰু আহি গ'ল আমাৰ পাৰ্টি, এতিয়া গৈ আছোঁ আমি এক লালি বহি লৈ। এজনী ক'ত গ'ল? মাথাটো দেখি নাপাইছে। চাৰিজনী বহিছোঁ এখন চিটত। কেনে মজা পাই গ'লোহি। এতিয়া আমি নামিম। এতিয়া আমি বেংকলৈ যাম। এয়া বেংকত লাইন হৈ আছে। আমি এইপিনে লাষ্টত হ'ব লাগিব চাগে। এতিয়া গৈ পেলাই আমাৰ লাইনটো দেখক, একদম আমি শেষত থৈছোঁ, একদম শেষত মুঠতে, একদম শেষত মই কি আনিব থৈছে। ৰ'দৰ পোহৰ পূৰা পৰিছে যে সেইকাৰণে দেখিয়ে নাপাব। উঠিছোঁ নাই এখন গমেই পাম। অকণমান আগলৈ দেখাইছোঁ। ইমান মানুহ। আমি বেংকৰ পৰা ওলাই আহিলোঁ। এতিয়া ফাৰ্ণিচাৰ দোকানলৈ যাম। ফাৰ্ণিচাৰ দোকানত অকণমান কাম আছে, সেইকেইটা কামকেইটা কৰি আহোঁ। কাৰণ বেংকত বহুত মানুহ ভিৰ লাগি আছে। আমাৰ লাইনটো পাবলৈ বহুত দেৰি লাগিব। লাইনটো পাই মানে দুজনীমানক লাইন পতাই থৈ আহিছোঁ। তাৰপিছত আমি এতিয়া ফাৰ্ণিচাৰ দোকান যাম। ফাৰ্ণিচাৰ দোকানত কি কি কাম আছে কৰি ল'ম, তাৰপিছত আহি যাম। এয়া পাই গ'ল বেংকৰ ভিতৰত সোমালোঁ। উলিয়াবলৈ নিবেদ এটা দিলোঁ। আকৌ ওলাই আহিলোঁ। আমাৰ কাম হৈ গ'ল। এতিয়া দোকানলৈ যাম। আমি এতিয়া এইটো খাম, মাজা। বেংকত অথনিৰ পৰা সোমাই থাকিলোঁ। তাৰপিছতে বেংকত আমাৰ কাম হৈ গ'ল আৰু দুগৰাকীও কাম হোৱা নাই। সিহঁতে দুগৰাকী সোমাই আছে। আমি গৈ দোকানত সোমালোঁ। দোকানত বজাৰ কৰিলোঁ। তাৰপিছত পেটটো অকণমান কিবা পুৰা লাগিছে যে এইটোকে আমি গোটেই তিনিজনী পকাই কিনে খাই দিওঁ। আপোনালোকে চাই থাকক, আমি খাই থাকোঁ। মই খাই পেলাই যিখিনি থাকিব এতিয়া খাবলৈ পাব। মই কাঠি আনিম ক মানে খং উঠিছে খাবলৈ নিদিয়াৰ কাৰণে। মই অকলে খাই আছোঁ কাৰণে খং উঠিছে। দি দিম এতিয়া অকণমান খাওঁ। এক দে মই মোবাইল লৈ আছোঁ। বৰহাটৰ এইটো বজাৰ ঘৰ সৰু ক'লৈ গ'ল মোৰ মানুহটো? মেডিকেল, এইটো মেডিকেলটো। তাৰপিছতে এইবিলাক দোকান ঘৰ আৰু এইবিলাক বজাৰ ঘৰ মানে এইবোৰ টকৌপাতে চাই থৈছে যে এইবিলাক বজাৰ ঘৰ হয়। আকৌ টিংপাত লগোৱা হ'ল বগাটো বজাৰ ঘৰ। এইটো বজাৰ ঘৰ হয়। তাৰপিছতে বেংকত অলপ দেই আমি এতিয়া আমি আকৌ বহি আছোঁ গুৱাহাটীতে। আমি যোনখন গাড়ীত আহিছিলোঁ মানে আমাৰ গাড়ীখন আহি পোৱা নাই মানে ঘৰলৈ গুচি গ'ল। আমাৰ বেংকত বহুত দেৰি হ'ল যে সেইটো কাৰণে ঘৰলৈ গুচি গ'ল। আমি এতিয়া বহি আছোঁ। ফাইলটো কিনিলোঁ, দেখাই দিওঁ দেচোন। এইটো এটা ফাইল কিনিলোঁ আৰু ইয়াত বহি সোমাই আছোঁ। 20 টকীয়া বহি 5 পিচ কিনিলোঁ। এইখিনি বহি দেখাই দিছোঁ বহিখিনি। চাহ খালোঁ, পৰঠা খালোঁ আৰু কিবাকিবি খালোঁ। আপোনালোকক নেদেখালোঁ। এতিয়া বহি আছোঁ। গাড়ী আহিলে গুচি যাম। অঞ্জনাবাই মন লৈ বহি আছে। এইজনী খুৰীদেউ বহি আছে। ধুনীয়া আৰু এজনী আহিছিলে আমাৰ লগত। এজনী আমনিতাই গুচি গ'ল। আমাৰ বেংক লিখি থওঁ। আমি এতিয়া আহিছোঁ। অকণমান গাড়ী আহি পালে আমি ঘৰলৈ গুচি আহিলোঁ। এতিয়া আহি আছোঁ ৰাস্তাত মানে গুৱাহাটীতে আছোঁ বাৰু। এতিয়া গৈ আছোঁ। গাইজ, আমাৰ ভিডিঅ'টো চাই কেনে পালে? আপোনালোকে শেষত লাইক এটা কৰি কমেণ্ট কৰিব। কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো টিপি অল কৰি থ'ব। ইমান ইয়াতে অন কৰিছোঁ। বাই বাই গাইজ, ভিডিঅ'লৈ